আসসালামুআলাইকুম স্বাগতম জানাইছোঁ পৰিজা কিটচেন ব্লগৰ আন এটা ব্লগলৈ। আজি ৰমজান মাহৰ দ্বিতীয়টো দিন আৰু মই আহি গৈছোঁ পাকঘৰত বনাব লৈছোঁ বুট দাইলৰ চাটনি। বুট দাইলখিনি মই তিয়াই থৈছোঁ, ৰাতিপুৱাই তিয়াই থৈছিলোঁ আৰু মই ইয়াত অকণ আদা দি দিছোঁ আৰু নহৰু দি দিছোঁ আৰু কেইটামান মই কেঁচা জলকীয়া দি দিম আৰু মই ইয়াত অকণমান নিমখ দি দিমগৈ। আপোনালোকে বুট দাইল দিও বনাব পাৰে বা বুট দিও বনাব পাৰে। তিয়াই থ'ব লাগিব খালি অলপ দেৰি, 2 ঘণ্টা 2.5 ঘণ্টা যিমান দেৰি পাৰে মানে তিয়াই থ'ব পাৰে। তিয়াই থ'ব লাগিব অলপ দেৰি আৰু এইখিনি মই এতিয়া গ্ৰাইণ্ড কৰি ল'ম মিক্সাৰ মেচিনত। দাইল চাটনিখিনি ৰেডি হৈ গ'ল। আপোনালোকে এইখিনি এতিয়া ভাতৰ লগত, ৰুটিৰ লগত, পোলাওৰ লগত চবৰ লগতে খাব পাৰিব। বনাই খাইছেনে কমেণ্ট বক্সত জনাই দিব আৰু যদি নাই খোৱা তেতিয়াহ'লে এবাৰ বনাই চাবচোন, বৰ সোৱাদ লগা হয় খাবলৈ সঁচাকৈ। এইফালে মোৰ কণীখিনিও বইল হৈ গ'ল। কণী গুচাই দুইটাই বহুত ভাল পায়, সেইকাৰণে লগাইছোঁ দুইটাকে কণী গুচাবলৈ। দুইটাই ৰোজা ধৰিছে দেই। পোলাও বনাবৰ কাৰণে মই চাউলখিনি ধুই তিয়াই থৈছিলোঁ আৰু মই এইফালে কুকাৰটোত তেল দি দিছোঁ ৰিফাইন, আৰু মই এই লং দালচেনিখিনি দি দিম। কাটি থোৱা চিকেন বিরিয়ানি লাও চাউলখিনি ভজা হৈ গ'ল। এতিয়া মই পানী দি দিছোঁ। ঢাকনখন লগাই মই 2টা চিটি দিব লাগিব। ইফালে মই চিকেনখিনি বনাবলৈ লৈছোঁ। কেৰাহীত তেল গৰম কৰি দিছোঁ। মই লৈ দিছোঁ জিৰা গুড়ি, ধনিয়া হালধি দি দিছোঁ আৰু অকণমান মই লৈছোঁ জলকীয়া গুড়ি। গোটেইখিনি নিদিওঁ। ধুই থোৱা চিকেনখিনি মই ইয়াত দি দিম। সোৱাদ অনুসাৰে নিমখ, অকণমান দি দিছোঁ গৰম মছলা। মই ডালিমৰ জুচ বনাবলৈ ৰেডি কৰি লৈছোঁ। আজিৰ দিনটো মোৰ বাবে খুবেই স্পেচিয়েল আছিলে, কাৰণ আজি মোৰ ছোৱালীজনী প্ৰথম ৰোজা ধৰিছে। জুচ মাজে মাজে ল'ৰা ছোৱালীক খুৱাই থাকিব লাগে, যাৰ হিমোগ্ল'বিন কম তাৰ বাবে বহুত ভাল, বহুত উপকাৰ দিয়ে।
কাষ্টাৰ্ডখিনি মই এতিয়া গাখীৰৰ লগত মিলাই লৈছোঁ। এইফালে গাখীৰখিনিও পগাই লৈছোঁ। চেনি ইয়াতে নিজৰ ইচ্ছামতে ফ্ৰুটছখিনি দিব পাৰে। মই ইয়াত দি দিছোঁ কাজু কিচমিচ আৰু আপেল কাটি থোৱা আছিলে, আপেল, তাৰপিছত খজুৰ, আঙুৰ আৰু কল, কমলা, যোনে যি পাৰে চব দিব পাৰে, ডালিম। ৰেডি হৈ গ'ল মোৰ এই কাষ্টাৰ্ড। এই আমাৰ ৰোজা ধৰা বাইদেউজনী দেই, ইফতাৰ কৰিছেগৈ। এয়া আমাৰ এয়া এজন ৰোজা ধৰিছে, ফুল ৰোজা। খাইছা? মজা নে? ৰোজা ধৰিলা, কিবা গিফ্ট লাগিব নে? লাগে? চাচোন ভাল লাগিছেনে? এইটো মই কালি ৰমজানত পিন্ধিম। ঠিক আছে, বাই বাই দিদি, বাই বাই।